বলিয়ৰা মাছৰ লগত বিলাহী বটা আৰু সৰিয়হ বটা ব্যঞ্জনখন আজি দুপৰীয়াৰ ৰন্ধনত আছিলে। বিভিন্ন ধৰণৰ মাছৰ ব্যঞ্জন আপোনালোকক পৰিৱেশন কৰি দেখাই থাকোঁ। এইবিধ কিন্তু বৰ জুতি লগা। অৱশ্যে মাছ যেতিয়া সৰু হয় তেতিয়া তৰকাৰীখন বৰ সোৱাদ লগা হৈ পৰে। এতিয়া এইখিনি সময়ত এনেকুৱা ধৰণৰ মাছ পাবলৈকে টান, তথাপিও আজি পালোঁ কেইটামান। মই বোলে ৰান্ধি আপোনালোককো পৰিৱেশন কৰি দেখাই দিওঁ। এচামুচ বগা সৰিয়হ, এচামুচ গোটা জিৰা, অকণমান গোটা ধনিয়া আধা ঘণ্টাৰ কাৰণে তিয়াই ৰাখিলোঁ। আনফালে বাছি কুচি লোৱা মাছকেইটাত নিমখ হালধি সানি ভাজি ল'ম। এনেকুৱা ধৰণৰ মাছ পালে টেঙা তৰকাৰী খাই ভাল লাগে, পাতত দিয়া খাই ভাল লাগে, নহয়নে? বিভিন্ন প্ৰকাৰে বনাওঁ, কিন্তু বিলাহীকেইটা আছিল যিহেতু মই বোলো ব্যঞ্জনবিধ মিলিয়ে যাব। মাছ ভাজি লোৱাৰ পিছতে বিলাহী দুটা মিহি মিহিকৈ কুটি পেষ্ট এটা কৰি ল'ম। আনফালে সৰিয়হ গোটা জিৰাখিনিও চেকনি এখনত চাকি লৈ দুটা কেঁচা জলকীয়া আৰু এডোখৰ আদাৰে পেষ্ট কৰিলোঁ। কেৰাহীত তেল গৰম কৰি লৈ কালজিৰা অকণমান, শুকান জলকীয়া এটা দিয়াৰ পিছতে কুটি লোৱা পিঁয়াজ দুটা দিছোঁ। মিহিকৈ কুটি লোৱা পিঁয়াজ দুটা দিয়াৰ পিছতে ভাজি থাকিলোঁ। আনফালে দি দিলোঁ এতিয়া বটি লোৱা সৰিয়হ আৰু গোটা জিৰাৰ পেষ্টটো। হালধি এচামুচ দিয়াৰ পিছতে আৰু অকণমান সময় ভাজি থাকিলোঁ। যেই মছলাৰ কেঁচা গোন্ধ এৰিলে এতিয়া দি দিলোঁ বিলাহী বটা। বিলাহী বটা দিয়াৰ পিছতে আৰু অকণমান সময় লৰাই লৈ এতিয়া দি দিম নিমখ। নিমখ দিয়াৰ পিছতে ঢাকন মাৰি আমি এইখিনি সিজাই ল'ম প্ৰায় 3 মিনিটমান। 3 মিনিটমান ঢাকন দিয়াৰ পিছতে লৰাই চালোঁ সুন্দৰকৈ মছলাখিনি সিজি আহিছে। এতিয়া দি দিলোঁ মাছখিনি। মাছ দিয়াৰ পিছতে ধনিয়া আছিলে, ধনিয়াকণ কাটি দিলে বোলো গোন্ধটো ধুনীয়া আহিব। এতিয়া ইয়াতে দি দিম আধা গিলাচমান জোখাৰে পানী, যিহেতু অকণমান জোল জোল হ'লে খাবলৈ ভাল লাগিব। পানীকণ দিয়াৰ পিছতে আৰু অকণমান সময় ঢাকন দিম। তৰকাৰীখন সাজো। যদি এনেকুৱা ধৰণে বনাই চোৱা নাই, সৰু মাছৰ জুতি ল'বচোন। বিভিন্ন ধৰণৰ মাছৰ ব্যঞ্জন আপোনালোকৰ ওচৰত উলিয়াই থাকোঁ আৰু প্ৰতিটো মাছৰ ব্যঞ্জনেই আপোনালোকৰ বৰ সঁহাৰি পায়। দুপৰীয়াৰ ৰন্ধনত আছিলে, পৰিৱেশন কৰি দেখালোঁ। সদায় পৰিৱেশন কৰি দেখাওঁ, আজিনো নেদেখালে হ'বনে?